हेलो फ्रेंड्स, আজি আমি আলোচনা কৰিম এই 20 বছৰৰ ওপৰৰ ল'ৰাকেইটাই যে চুলি সৰা সমস্যাত ভুগি আছে তাৰ উপায় কি। তাৰ উপায় একেবাৰে সিম্পল। প্ৰথমতে তেল তুল ঔষধ সুখত কিবা কিবি আছে যদি ইউজ কৰা, যদি প্ৰবলেম সলভ হয় ভাল, আৰু যদি প্ৰবলেম সলভ নহয় তেতিয়াহ'লে সেইবিলাক ইউজ কৰা বাদ দিয়া। মই বহুত ইউজ কৰি চাইছোঁ, ওয়েষ্ট অফ মানি। তাৰ পৰিৱৰ্তে তুমি কেৰিয়াৰৰ ওপৰত ফোকাস কৰা। আৰু এইটো সময়ছোৱাত এটা কথা বাৰুকৈ খেলাই থাকে, সেইটো কি জানানে? বিয়া পাতিবলৈ ছোৱালী পাওঁ নে নাপাওঁ। আৰু এই ক্ষেত্ৰত মই এটা কথা কওঁ, মই বিয়া পাতিছোঁ এনেকুৱা অৱস্থাতে, চুলি সৰা অৱস্থাতে। আৰু মোৰ যিটো প্ৰিন্সিপাল একদম ষ্ট্ৰেইট ফৰৱাৰ্ড আছিল, চুলি নাই, বি কনফিডেণ্ট। কোনোবা ছোৱালী যদি মোক ভাল পায় এনেকুৱাই ভাল পাব লাগিব। কাৰণ মই জানো চুলিয়ে ল'ৰাৰ লুকছৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চুলি ল'ৰাবিলাকৰ কাৰণে তাজ হয়। চুলিয়ে ল'ৰাৰ এজ 5 years কমাই ৰাখে। এতিয়া মোৰ সৰিছে, চুলি সৰি আছে, মইনো কি কৰিম? এনেকুৱাতো নহয় যে মই জন্মগত টপমৰা হৈ জন্মিছোঁ, সেইটোতো নহয়। চুলি আছিল, কিবা এটা কাৰণত সৰি গৈ আছে। আৰু কোনোবা ছোৱালী যদি তোমাক লুকছৰ ওপৰত ডিপেণ্ড কৰি ভাল পায়, তেনেকুৱা ভাল পোৱা নালাগে ভাই। কাৰণ লুকছ আজি আছে কালি নাই। তুমি ডাঠিকৈ ক'ব পাৰিবা নেকি যে মোৰ আজি যেনেকুৱা লুকছত আছোঁ মই 10 years পিছত এনেকুৱা লুকছতে থাকিম? তোমাৰ লুকছ অভিয়াছলি বেয়া হ'ব। তেতিয়া তাৰমানে তাইৰো ভাল পোৱা কমি যাব। তেনেকুৱা ভাল পোৱা তুমি বিচৰা নেকি? তেনেকুৱা ভাল পোৱা নালাগে ভাই। মোক ভাল পালে মোক ভাল পাব লাগিব। মোৰ এই চুলি এইবিলাক কি আৰু, এইবিলাক একো নহয়। তো ভাই মই এটা কথাই কওঁ, ফিটনেছৰ ওপৰত গুৰুত্ব দিয়া, কেৰিয়াৰ একদম ষ্ট্ৰং বনোৱা, একটা নিজৰ কেৰেক্টাৰ এটা বিল্ড কৰা। চাবা চব ছোৱালীয়ে তোমাক পাত্তা দিব। আৰু ছোৱালীয়ে চব কিছু নহয় জীৱনত, এইটো এটা কথা বুজিলা। মই এটা কথা কওঁ, মই ষ্টিল প্ৰপ'জ পাওঁ, গম পালা? বি কনফিডেণ্ট।